হেল্ল' বন্ধুসকল, স্বাগতম জনাইছোঁ এটা ভিডিঅ'লে। প্ৰথমতে সকলোকে সুপ্ৰভাত। ইমান ৰাতিপুৱা ওলোৱাৰ কাৰণটো হৈছে আজি আমি গৈ আছোঁ ডিব্ৰুগড়ৰ পৰা গৈ আছোঁ অনিনি। মই যাম আৰু মোৰ লগৰজনে যাব মেহেৰ দৈমাৰী, আৰু আমাৰ লগত যাব আমাৰ ইয়াত বসন্তী। পূৰা ৰেডি পেকিং চেকিং কৰি পিনে, আৰু ইয়াত টেণ্ট লৈ গৈছোঁ। মানে 3 দিনমানৰ জাৰ্ণি হ'ব। খৰখেদা নকৰোঁ যিহেতু আমি ইমান লং জাৰ্ণি কৰিব নোৱাৰোঁ এই বাইকখন লৈ। মাজে মাজে ৰখি গৈ থাকিম আৰু পাহাৰত য'ত ধুনীয়া ধুনীয়া ঠাই দেখোঁ তাতে ৰখি দিম। আজিৰ ভিডিঅ'টো অলপ ধামাকা হ'ব। মানে অথনি ওলাব লাগিছিলে 3টামান বজাতে, 3-4টামান বজাত, কিন্তু আমি উঠোঁতে দেৰি হ'ল না। য়েছ, তো কুছ নেই, ধীৰে ধীৰে যায়গা। তো এতিয়া আমি গৈ থাকোঁ, চলো। पूरा माने कोली कोली है ना। अभी आराम से जाएगा, कुछ जल्दबाजी नहीं है ना। आराम से जाएगा, आराम से आएगा। 2 या 3 दिन का सफर आने वाला है ना। चलो। আমি এতিয়া গৈ চাবুৱা পাম, আৰু চাবুৱা ইয়াৰ পৰা 3-4 কিলোমিটাৰমান হ'ব, আৰু ইয়াৰ পৰা মায়দিয়া 183 কিলোমিটাৰ, আৰু ৰয়িং 129। আমি মায়দিয়া হৈ যাম, ৰয়িং মায়দিয়া হয় ডাইৰেক্ট অনিনি। আজি আমি বেলতকৈ আগতে উঠি গ'লোঁ না। তো গাইছ, আমি ইয়াত অলপ ৰখি ল'লোঁ। ৰখাৰ কাৰণটো হৈছে এই মেহেৰৰ টোপনি ধৰিছে। পূৰা মোৰ মানে মাথাত এনেকৈ আউজি হৈছে। কালি ৰাতি 1টামান বজাত হৈছোঁ, তাৰপিছত 4:30মান বজাত উঠিলোঁ, তাৰপিছত 5টা বজাত ওলাই আহিলোঁ। আৰু এয়া পূৰা কুঁৱলী, বেলি ওলাইছিলেহে, এতিয়া আকৌ বেলিক মানে পূৰা গায়ব কৰি দিলে। গাড়ী দেখাই নাই, আকৌ গাড়ীৰ লাইট। মানে ইমানেই কুঁৱলী, এয়া বেগ তিতি গৈছে, আৰু ইয়াত জোতা তিতি গ'ল। আৰু মানে এটা প্ৰব্লেম হৈছে, এই ভাইজাৰটোত কুঁৱলী লাগি গৈছে, দেখি পোৱা নাই ভালকৈ মানে। আৰু যদি ভাইজাৰটো খুলি দিওঁ নাকৰ পৰা পানী ওলাই যায়। তো এনেকৈ আমি লাহে লাহে চলাই গৈছোঁ, আৰু বেছি খৰখেদা নহয়, পূৰা বিন্দাছ। তো এতিয়া আমি ইয়াৰ পৰা ওলাম, আৰু এতিয়া 7টাই বাজিলে, মানে বাজিব আৰু 7টা হ'লেও মানে কুঁৱলী এটালৈকে এৰাই নাই। তো আমি ইয়াতে ৰখিলোঁ। ৰখাৰ কাৰণটো হৈছে পূৰা ঠাণ্ডা লাগিছে, তো সেইকাৰণে চাহ খাই লওঁ। ঠাণ্ডাটো পৰিছে আৰু লাহে লাহে। কেইটা বজাত খোলে? 4টামান বজাত খুলি দিয়ে নেকি? অঁ, এটা ৰখি আছে আমাৰ বসন্তী। जा पाएगा ना आराम से ना। ऐसा आज का दिन चाय से ही शुरू होता है ना। चीयर्स। क्यों पी रहा है? हाँ, तो गाइस हम यहाँ चाय खाई पीने आपका डिब्रूगढ़ में ना, शिवसागर। हम सराइदेव से। अच्छा, हाँ ठीक है, कभी आने से फिर आएगा। तो गाइस আমি ইয়াত চাহ খাই ল'লোঁ। এতিয়া চাহ খাই পিনে যাম আৰু আমি। चलो तुम चलो अभी थोड़ा देर के लिए। नेक्स्ट स्टॉप कहाँ है? दौला सदिया ना। चलो। वो रोड ওলাই গ'ল, रोड। আৰু ইয়াৰ পৰা ঢলা শদিয়া আপোনাৰ 33 কিলোমিটাৰ। ঢলা শদিয়াত অলপ দেৰি ৰখিম, তাৰপিছত যাম আৰু। ইয়াত ক'তো ৰখি নকৰোঁ, ডাইৰেক্ট অৰুণাচল আসাম বৰ্ডাৰত বাছ বনাই পিনে আৰামছে গুচি যাম আৰু। তো গাইছ, বৰ্তমান আমি আহি পালোঁ তালাব। ইয়াত ৰখাৰ কাৰণটো হৈছে এই বেগটো মানে মাজত লৈ যাবলগীয়া হৈছে, সেইকাৰণে দিগদাৰ হৈছে। তো ইয়াৰ ৰছী কিনি ল'লোঁ, ইয়াৰ ৰছীটোৰে বান্ধিব লাগিব। এইটো কালাৰটো লৈছোঁ যাতে হেৰাই নাযাওক, জিলিকি থাকিব মানে ক'ৰবাত পৰি থাকিলেও। তো এইটো কালাৰটোৱে ল'লোঁ, এতিয়া এইটো বান্ধিব লাগিব। ইয়াৰ পৰা ঢলা শদিয়া 19 কিলোমিটাৰ দেখাইছে, তো আধা ঘণ্টামানত পাই যাম আৰু। তাত অলপ ৰখিম, তাত অলপ ৰখি পিনে গুচি যাম আৰু। তো গাইস ফাইনালি আমি পাই গ'লোঁ ঢলা শদিয়া ব্ৰিজ। তো আহি পাই গ'লোঁ আমি এতিয়া ঢলা শদিয়া ব্ৰিজ। এয়া বসন্তীখন লৈ आ गया ना ढोला सदिया। पहुँच गया ना। আমি এতিয়া আধাও অহা নাই, 30% মান আহিছোঁ, আৰু ইয়াৰ পৰা এতিয়া কিমান দূৰ যাব পাৰোঁ গৈ থাকিম আৰু। তো গাইছ অলপ দেৰি ৰখি এতিয়া আমি ইয়াৰ পৰা ওলাইছোঁ আৰু।
তো গাইছ আমি ইয়াতে ৰখিলোঁ মানে বাইকখনৰ হৰ্ণটো অলপ প্ৰব্লেম দি আছে তো সেইকাৰণে সেই নতুন হৰ্ণ লৈ ল'লোঁ তাৰপিছত আমি নিজে লগাইছোঁ না মেকানিক হয় না গাইছ আমাৰ এতিয়া হৰ্ণ বনাই হৈ গ'ল লগতে এতিয়া ব্ৰেকফাষ্ট কৰি লওঁ তাক দুখন দিছে কিন্তু মোক অকল এখন মজা কাৰাই পাম ইয়াতে আমি ব্ৰেকফাষ্ট কৰি ল'লোঁ এতিয়া যাম শান্তিপুৰত পাছ বনাম আৰু মেগী কিবা কিবি ল'ব আছে এইটো লৈ পিনে পাছ বনাই চিধা যাম অনিনি চাইডে তো গাইছ আমি বৰ্তমান আহি পালোঁ শান্তিপুৰ ইয়াত গেট পাছ লাগিব ইয়াত পাছ বনাব লাগিব ফাৰ্ষ্টে মইতো অৰুণাচলতে হয় লোকেল এইটো লোকেলে হয় হ'লেও এই মানে পাছ বনাবই লাগিব আৰু তো গাইছ এয়া পাছ বনোৱা হৈ গ'ল আমাৰ দুটাৰ কাৰণে ইমান দেৰি লগাইছে নহয় তো এতিয়া ইয়াতে মেগী কিবা কিবি কিনি লওঁ আৰু বজাৰ তাৰপিছত যাম আৰু ইধাৰ মেহেৰ সামান বাগৰা লেতে हुए कोई मैगी देखा दो ये मैगी और क्या चाहिए खरीद भी नहीं सकते हम लोग इसलिए हम लोग दुकान से ही मज़े ले रहे हैं তো আমাৰ এতিয়া বজাৰ কৰা হৈ গ'ল এতিয়া চিধা যাম অনিনিকা তৰফ ডাইৰেক্ট অনিনি গৈ পাম বুলি ক'ব নোৱাৰোঁ য'ত পাওঁ তাতে ৰখি দিম আৰু হয় নাই पेप्सी ले जाना था ना सिर्फ एक रह गया पेप्सी लेके जाएगा उसका पता हो जाएगा गाइस আৰু অনিনি 212 কিলোমিটাৰ আৰু ৰয়িংটো লুকাই গ'ল না ৰয়িং 13 কিলোমিটাৰ ফাইনেলি ৰয়িং পাই গ'লোঁ ৱেলকাম টু ৰয়িং फाइनली गाइस আমি পাহাৰ বগাব ধৰিছোঁ আৰু गाइस हम लोग मायोदिया पहुंचने वाले हैं अभी 30 किलोमीटर जैसे बचा है अभी रास्ता देखिए गाइस कैसा है ये नेशनल हाईवे है अनिनी जाने का फिर रास्ता देखिए नेशनल हाईवे का आप लोग देख सकते हैं एक गाड़ी है बाइक और गाड़ी भी हम लोग आगे था एक गाड़ी जा ही नहीं पा रहा था और देखिए गाइस गाड़ी कैसे फिसल की ये रास्ता इतना छोटा है ना दो गाड़ी तो ऐसे भी नहीं घुसते तो ऐसा अभी सिचुएशन ऐसा है नेशनल हाईवे का देखिए गाइस তো গাইছ বৰ্তমান আমি আহি পালোঁ তিৱাৰী গাঁও অকল এইখনে গাঁও দেখিছোঁ প্ৰথমে পৰা আহি আছোঁ ঘৰ নাই মানুহ নাই আৰু ৰাস্তাবোৰ কেনেকুৱা আৰু পুৰা সৰু এখন গাড়ী আৰু এখন বাইক যেনে তেনে যাব পাৰি এতিয়াহে মানে অলপ শান্তি লাগিছে প্ৰথমে পৰা মানে মানুহ দেখা নাই না ঘৰ দেখিছোঁ মানে ক'ৰবাত সোমাই গৈছে নিচিনা লাগিছে আৰু ইয়াৰ ভিউ চাওক না ৱাও নেটৱৰ্কটো একদম 0% নাই 0 কোনোবা কল কৰিলে নাপায় আৰু তো গাইছ আমি বৰ্তমান আহি পাম আৰু মায়োদিয়া ইয়াৰ পৰা 10 কিলোমিটাৰ দেখাইছে কিমান লাগিব আমাক আধা ঘণ্টামান লাগিব 10 কিলোমিটাৰ কভাৰ কৰোঁতে আধা ঘণ্টাতকৈ বেছিয়ে লাগিব ঠাণ্ডা পিয়েগা আমি হেণ্ডছ গ্ল'ভ একো নানিলোঁ মই তো ঠাণ্ডাত মানে এতিয়া কঁপি আছোঁ এইটো হাতটো ভালকৈ কামেই কৰা নাই বাইক চলালে অলপ কাম কৰে বাৰু মজবুৰি एनर्जी ड्रिंक और अभी हम लोग कच्चा मैगी खाने वाला है मैगी लेके आया था लेकिन यहाँ में जलाने के लिए वो हमें लकड़ी नहीं है तो हम लोग कच्चा खाना पड़ेगा ठंड नहीं लग रहा है तुमको नहीं তো গাইজ ফাইনেলি আমি পাই গ'লোঁ মায়োদিয়া পাছ পাই গ'লোঁ আৰু এতিয়া ইয়াত ৰখি বুলি ভাবিছোঁ ভিউ মোৰ কথা শুনিব নালাগে ভিউ চাওক অকল ভাল পাওঁ গাইজ আমি এতিয়া যাম এনেকৈ এপাক যামগৈ কেমেৰাত ভালকৈ অহা নাই ৰাস্তা ইমান ভাল নহয় মায়োদিয়া ভয়ংকৰ তো গাইছ আমি মায়োদিয়াৰ পৰা এতিয়া নাই কমেও 15 কিলোমিটাৰমান আহিলোঁ 15 কিলোমিটাৰ আহি ইয়াতে অলপ ৰেষ্ট লওঁ
মেগী চেগী বনাওঁ। চেগীটো নাই বাৰু, অকল মেগী বনাওঁ। বাইকখনত তেতিয়া অলপ ফ্ৰেছ পাব। ইয়াৰ পৰা এতিয়া অনিনি 150 কিলোমিটাৰ। 150 কিলোমিটাৰ। তাৰপৰা দাদা এজন আহিছিলে অনিনিৰ পৰা। তেখেতক সুধিলোঁ 5 ঘণ্টা লাগিলে। তো আমাৰ স্প্লেণ্ডাৰ তেখেতে মানে ভাল বাইক আৰু আমাৰতো স্প্লেণ্ডাৰ কিমান লাগিব বাৰু। এতিয়াতো বাজিলে 3:30। এতিয়া 3:30 বাজিলে। আমি পাম 10টা মানত পাম চাগে। তো ইমান দূৰ নাযাওঁ আৰু অনিনিলৈ। অনিনি নোপোৱাৰ আগতে ৰখি দিম, আজি ক'ৰবাত থাকি দিম। তো এতিয়া মেগী বনাওঁ। এয়া যোগাৰ হৈ গৈছে। এতিয়া খৰি বিচাৰিব লাগিব। বহুত ঠাণ্ডা গাইছ। খৰি বিচাৰি আছোঁ পোৱাই নাই। এয়া পাইছোঁ 2ডাল। ইয়াত মানে খৰি পাবলৈও টান। এইটোৰে কাম চলিবনে নচলে। ঐ কিतना मिला तुमको? आग जलाने के लिए जुगाड़ कर रहे। मिल रहा है ना बहुत? ठीक है, सुबह से हम लोग अभी मैगी कच्चा खा के आया था। अभी पका के खाना पड़ेगा। पेट फुल नहीं हो रहा है हम लोग का। कोई नहीं है गाइस। ये भी है। जूई जला रहा है अभी। ये लकड़ी धुन लिया। ज़्यादा नहीं मिला। ये जल गया फाइनली। हार्ड वर्क। कैसा लग रहा है? एकदम मस्त लग रहा है ना? जल गया ना? व्यू आप लोग ये व्यू देखो। अभी मैगी और क्या चाहिए लाइफ में? और क्या चाहिए? खुलो जाओ। क्या चाहिए और लाइफ में? रात में बिंदा सुबह पैसा बास घूमो फिरो मजे करो। पानी भी नहीं है किसी गाइस আমি মেগী বনাব লৈছোঁ কিন্তু পানী নাই। क्या होगा और পানীয়ে নাই গাইস। এই গাড়ীখন গৈছে নহয়, তাৰপৰা পানী পালোঁ যেনে তেনে। আমি মানে বেগ চেক পেকিং কৰি ৰেডি যামগৈ বুলি, ইয়াৰ পৰা ওলামগৈ বুলি। কিন্তু পেকিং কৰি থাকোঁতে গাড়ীখন আহিলে। পানী আছে নেকি বুলি সুধিলোঁ, দি দিলে বটলত। এতিয়া বনাম আৰামছে। গাইজ হেতা চাইছে নাই? এইটোৱে হেতা, এইটোৱে চুৰি। ডাল দো ও চে। पानी डालो। पानी नहीं डालेगा। यही होता है पहाड़िया जिंदगी ना। गाइस মেগী হ'ব লৈছে আৰু। তো এতিয়া আমি মেগী খাম। আৰু মোবাইলত বেটেৰী ইমানো চাৰ্জ নাই আৰু 13% আছেগৈ। পাৱাৰ বেংকো শেষ। আন্ধাৰে হৈ থাকিলে। এতিয়া 4টাই বজা নাই। তো এতিয়া আমি মেগী খাই লওঁ। মেগী খাই পিনে যিমান পাৰোঁ আগবাঢ়ি যাম আৰু। ক'ৰবাত চাৰ্জ দিবলৈ জেগা পালে চাৰ্জ দি পিনে ভিডিঅ' বনাম। যদি নেপাওঁ গ'ল আৰু। গাইজ মোবাইলটো যেনে তেনে চাৰ্জ দিলোঁ। ৰাতি হৈ গ'ল চাৰ্জ দিওঁতে টাইমটো কৈ দে কিমান হ'ল। এতিয়া টাইমটো হৈছে 7টাই বাজিব আৰু। এতিয়াও আমি গৈ আছোঁ। মানে ইয়াত থাকিবলৈ জেগা পোৱা নাই ভাল। তো সেইকাৰণে গৈ আছোঁ আৰু ৰাস্তা একদম বেয়া। ফুল এডভেঞ্চাৰ। পূৰা লেণ্ডশ্লাইড হৈ আছে। वही बेस खाना वाला। हाँ वो हम लोग जहाँ रुका था। हाँ लकड़ी सकड़ी भी था। आसो আগফালে ভয়ঙ্কৰ ৰাস্তাৰ মাজে মাজে हम दोनों भाई जा रहा है अभी। আমি মানে ক'ৰবাত ইয়াত থকা জেগা ব্যৱস্থা কৰিম বুলি ভাবিছিলোঁ, কিন্তু লেণ্ডশ্লাইড হৈ আছে ন, সেইকাৰণে ৰিক্স ল'ব নোৱাৰি। তো ছেফ জেগা এটা চাম আৰু। তো গাইছ আজি হৈছে নেক্সট ডে'। কালি ভিডিঅ' বনাব সময় নহ'ল, দেৰি হ'ল আহোঁতে। তাৰপিছত আমি ভাবিছিলোঁ টেণ্টত থাকিম বুলি, কিন্তু ইয়াত টেণ্টত থাকিব পাৰিম নাই বুলি সুধিব লওঁতে অসমৰ দাদা এজনকে লগ পালোঁ। অৰুণাচলতে PWDত ছাৰ্ভিচ কৰে। তো তেখেতৰ ৰুমতে আমাক ষ্টে' কৰিব দিলে আৰু খোৱা বোৱা চব দিলে। তো কালি ইয়াতে থাকি দিলোঁ। এই ভিডিঅ'টো আজি ইয়াতে সমাপ্ত কৰিছোঁ। আকৌ নেক্সট এটা ভিডিঅ' লগ পাম। বাই বাই।